Good morning guys and welcome back to Mr. Lazy B. So, এইটো মোৰ ফৰ্থ এটেম্প্ট আজি 3 দিন পোৱা ট্ৰাই কৰি আছিলোঁ ট্ৰাই মানে কি আজি চাওঁ কি হয় মানে মই দীপৰ বিল যাব ট্ৰাই কৰি আছোঁ বাট ছানৰাইজৰ আগত বাট যেতিয়াই যাওঁ আধাতে ছানটো ওলাই যায় চ' সেইটোৱে আজি ফৰ্থ এটেম্প্ট আজি ভাবিছিলোঁ মানে বেলেগ কিবা এটা ইউজ কৰোঁ 4 হুইলাৰ বা 2 হুইলাৰ বাট সেনেকুৱা যায় মানে এটা মজা নালাগিব চ' অলপ ফাষ্ট ফৰৱাৰ্ড যাওঁ আৰু যিমান পাৰোঁ ডিষ্টেঞ্চটো কভাৰ কৰিব ট্ৰাই কৰোঁ ছান ওলাই গ'ল একদম মোৰ 1% যাব মন নাই দীপৰ বিললৈ আগতে বহুতবাৰ গ'লোঁ চাইকেল চলাই ষ্টিল আজিও এবাৰ যাই আহোঁ আৰু এবাৰ ট্ৰাই কৰিব লাগিব কালি যদি পাৰোঁ কালিয়ে ওলাম গম পাই গ'লোঁ 4টাত ওলাই একো লাভ নাই তোমাৰ কিমান নহ'লে ভাগৰটো লাগিবই এটা টাইমত মোৰ স্পীডটো কমি যায় আৰু মই তেতিয়া শ্ল' হৈ যোৱাৰ পিছত সূৰ্যটো ওলাই যায় চ' সেইটোৱে কালি 3 বা 3:30ত যদি উঠিব পাৰোঁ ডাইৰেক্ট ওলাই দিম আৰু ৰাতিও এনেই গৈ আহোঁ আৰু আহিছোঁ অলপে আছে আৰু চিধা গড়চুক তাৰপৰা লেফ্ট গৈ আহোঁ আৰু কালি আহিম আৰু এই তাত বহিম আন্ধাৰত আহি পাম আৰু পোহৰলৈ বহিম সেইটোৱে মোৰ প্লেন চ' কালি আকৌ আহিম আকৌ এবাৰ ট্ৰাই কৰিম য'ত দেখাইছিলোঁ ছেইম জেগাত বহিম কিন্তু আন্ধাৰত বহিম আৰু পোহৰ হোৱালৈ বহিম চ' সেইটোৱে প্লেন সেইটোৱে কেপচাৰ কৰিব মন মোৰ চ' আজি ফাষ্ট ফৰৱাৰ্ডত ঘৰ যাওঁ একেবাৰে ব্লগটো কালিলৈ কণ্টিনিউ কৰিম আৰু গুড মৰ্ণিং গাইজ আজিও লেট হৈ গ'ল জাষ্ট অলপ আগত গৈ উঠিলোঁ 3:43 গুড মৰ্ণিং গাইজ এটেম্প নম্বৰ 5 1.5 ঘণ্টা আছে আজি হপফুলি গৈ পাম চ' ডাইৰেক্টলি তাতে লগ পাম আজি কথা নাপাতোঁ আকৌ জাষ্ট গণেশ মন্দিৰ পাৰ কৰিলোঁ চ' আজি হেড ষ্টাৰ্ট এটা আছে আই হোপ আজি পাই যাম আজি পূৰা ব্লেক হৈ আছে কালি ওলাওঁতে অলমষ্ট ব্লু হৈ গৈছিল চ' ৱেডাৰত দেখাই আছিলে যে 4:54 মানে 5টাত ছানৰাইজ হ'ব চ' এতিয়া বাজি আছে 3:50 1 ঘণ্টা 10 মিনিটত মই পাই যাব লাগে চ' ইয়াতে লাইট থকাৰ কাৰণে কথাখিনি কৈ দিলোঁ এতিয়া ডাইৰেক্টলি দীপৰ বিলৰ আগত বালাজী পাৰ কৰি অলপ অলমষ্ট গড়চুক পাম আৰু পানী বটল এটা লৈ লওঁ পানী বটল লোৱা নাছিলোঁ পালোঁ বাট
পূৰা আন্ধাৰততো আহিব নোৱাৰিলোঁ, বাট ষ্টিল ব্লু বহুত ধুনীয়া লাগি আছে। পূৰা আন্ধাৰ নহ'লেও কি কয় ব্লু এনেকৈ আহি পাইছোঁ আৰু বঢ়িয়া লাগি আছে। পানীৰ লেভেল কিন্তু বহুত হৈ গৈছে। এনে নহ'লে নৰ্মেল ডেজত ইয়াতে পিকনিক কৰিব পাৰে মানুহে, এতিয়া বহুত বেছি পানী হৈ গৈছে আৰু ছানৰাইজ হ'ব আৰু এই ইয়াক চাই মোকো পানীত থাকিব মন গৈছে। চ' যাওঁ এতিয়া, কাৰোবাক কৈ চাওঁ যদি উঠাই নাৱত, কিবা ল'ব চাগে, হ'ব আৰু নল'ব পাৰে, চাই লওঁ কি হয়। চ' কিবা আহিছে বাৰু। চ' সেইটোৱে, যাওঁ, কোনোবাই যদি নাৱত উঠাই নাৱত উঠোঁ, মাছ মৰা চাওঁ। চ' মাছ মাৰিব যাওঁ, ঘূৰাই লৈ যাব। কোনটো হয় খুৰা? অলপ কৰিবলৈ একো নাই। চ' 1 ঘণ্টা লাগিব বুলি কৈছে, 1 ঘণ্টা বেষ্ট। এতিয়াই গ'ল হয়, বাচি গ'ল। এনে আপুনি পুৰা এইফালে পুৰা ৰাউণ্ডকৈ দি থৈছিলে আৰু আগলৈ দিছে, আৰু আগলৈ দি আছে আপোনাৰ? কি মেটেকাটো গায়ব হৈ যায় নেকি? মানে কি পানী হিলি থাকে নেকি? পানীত অহা যোৱা কৰি থাকে? অঁ, যি ভাবি আহিছিলোঁ সেইটোতো কৰিলোৱে, আৰু যি ভবা নাছিলোঁ সেইটোও কৰিলোঁ, বৰ্তমান কৰি আছোঁ। চ' কেইটামান মাছ লৈ এতিয়া ডেষ্টিনেশ্যন গৈ আছোঁ। চ' আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পাব। কেজিত নিবিকে ন খুৰা? কেনেকৈ বিকিব এইবিলাক? এই ভাগ হিচাপত বিকি। বিজনেছ মই যাওঁ, খাওঁ।